নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোকক স্বাগতম জনাই আজিৰ গুণোৎসৱ দ্বিতীয় পৰ্যায়ৰ 2024 বৰ্ষৰ পঞ্চম শ্ৰেণীৰ সেল্ফ ইভালুৱেশ্যন কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ৰিডিং লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 এতিয়া লেংগুৱেজ 1ত দি থৈ দিয়া আছে ছাত্ৰ ছাত্ৰী তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব ইয়াত তিনিটা অংশ দি থৈ দিয়া আছে প্ৰথম দ্বিতীয় আৰু তৃতীয় অংশ প্ৰথম অংশটো হৈছে সংগীতে আমাক মানসিক খাদ্য যোগান ধৰে আজৰি পৰত সুমধুৰ গীত শুনিলে মনত আনন্দ পোৱা যায় অসমীয়া শিল্পীসকলে গোৱা বহুতো চিৰযুগমীয়া গীত আছে দ্বিতীয় অংশ ৰাইদাং এখন ধুনীয়া গাঁও ইয়াত বহুতো জাতি জনগোষ্ঠীৰ লোকে মিলিজুলি বসবাস কৰে গাঁওখনত থকা একমাত্ৰ প্ৰশাসনীখনৰ প্ৰতি ৰাইজ অতিকে সজাগ আৰু সচেতন এইটো দ্বিতীয় অংশ তৃতীয় অংশটো হৈছে দিনলিপি লিখাটো এটা ভাল অভ্যাস ইয়াৰ সহায়ত প্ৰতিদিনে নিজে কৰা কাম কাজৰ খতিয়ান লিপিবদ্ধ কৰি ৰাখিব পাৰি সৰুৰে পৰা আমি দিনলিপি লিখিব লাগে এটা আছে লেংগুৱেজ 1ৰ এতিয়া ৰিডিং লেংগুৱেজ 2ৰ আহিছে ফ্ৰেম 1 ফ্ৰেম 2 আৰু ফ্ৰেম 3 প্ৰথম ফ্ৰেমটো হৈছে ৱাশ্বিং হেণ্ডছ ইজ এন ইম্পৰ্টেণ্ট হেবিট উই শুড ৱাছ আৱাৰ হেণ্ডছ বিফৰ এণ্ড আফটাৰ হেভিং আৱাৰ মিল It helps in maintaining a good health. Frame 2, the natural beauty of Kaziranga is very attractive. Various types of wild animals live there freely. It is famous for the one-horned rhino. It's frame 3 is Jawaharlal Nehru was the first Prime Minister of India. Children call him Sasa. His birthday is celebrated as Children's Day in India. পুনৰবাৰ পঢ়ি দিছোঁ মই অসমীয়াটো তাৰপিছত ইংৰাজীটো পঢ়ি দিম প্ৰথম অংকটো হৈছে সংগীতে আমাক মানসিক খাদ্য যোগান ধৰে আজৰি পৰত সুমধুৰ গীত শুনিলে মনত আনন্দ পোৱা যায় অসমীয়া শিল্পীসকলে গোৱা প্ৰতিটো চিৰযুগমীয়া গীত আছে দ্বিতীয় অংশ ৰাইদাং এখন ধুনীয়া গাঁও ইয়াত বহুতো জাতি জনগোষ্ঠীৰ লোকে মিলিজুলি বসবাস কৰে গাঁওখনত থকা একমাত্ৰ প্ৰশাসনীখনৰ প্ৰতি ৰাইজ অতিকে সজাগ আৰু সচেতন তৃতীয় অংশ দিনলিপি লিখাটো এটা ভাল অভ্যাস ইয়াৰ সহায়ত প্ৰতিদিনে নিজে কৰা কাম কাজৰ খতিয়ান লিপিবদ্ধ কৰি ৰাখিব পাৰি সৰুৰে পৰা আমি দিনলিপি লিখিব লাগে এতিয়া ইংলিছ ৰিডিঙৰ হৈছে ফ্ৰেম 1ত Washing hands is an important habit. We should wash our hands before and after having our meal. It helps in maintaining a good health. Frame 2 di thodi ase the natural beauty of Kaziranga is very attractive. Various types of wild animals live there freely. It is famous for the one-horned rhino. It frame 3 ase Jawaharlal Nehru was the first Prime Minister of India. Children call him Sasa. His birthday is celebrated as Children's Day in India. এখন আছিল পঞ্চম শ্ৰেণীৰ ৰিডিঙৰ কুৱেশ্যন পেপাৰ সেল্ফ ইভালুৱেশ্যনৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ